নমস্কাৰ সাকসেস আসাম নামৰ ইউটিউব চেনেলটোলে আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল যদিহে আপোনালোকে আগৰ ভিডিঅ'বোৰ চোৱা নাই তেনেহলে এই ভিডিঅ'টোৰ ডেসক্ৰিপচনত লিংকসমূহ দিয়া আছে তাৰ পৰা আপোনালোকে চাই ল'ব ইউ ওয়েন সাং অসমলৈ অহাৰ সময়ত কামৰূপৰ ৰজা কোন আছিল ইয়াৰ উত্তৰটো হৈছে কুমাৰ ভাস্কৰ বৰ্মন অসমৰ স্বাধীনতা আন্দোলনৰ নেতা গুৱাহাটীত পোনপ্ৰথমে চাইকেল চলাওঁতা আৰু দেশভক্ত নামেৰে পৰিচিত ব্যক্তিজন কোন আছিল ইয়াৰ উত্তৰটো হৈছে তৰুণ ৰাম ফুকন আহোম সাম্ৰাজ্যৰ শেষৰজন স্বৰ্গদেউ কোন আছিল ইয়াৰ উত্তৰটো হৈছে চন্দ্ৰকান্ত সিংহ কোন চনত অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষাৰূপে স্বীকৃতি পাইছিল ইয়াৰ উত্তৰটো হৈছে 1961 চনত কেতিয়া অসমত প্ৰথম ৰেল সেৱা প্ৰৱৰ্তন কৰা হৈছিল ইয়াৰ উত্তৰটো হৈছে 1882 চনত কোন চনত মহাত্মা গান্ধী অসমলৈ আহিছিল ইয়াৰ উত্তৰটো হৈছে 1921 চনত অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল ইয়াৰ উত্তৰটো হৈছে বসন্ত দাস অসমত কোন চনত চাহ আৱিষ্কাৰ হৈছিল ইয়াৰ উত্তৰটো হৈছে 1823 চনত অসমত আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল ইয়াৰ উত্তৰটো হৈছে চুকাফা মুছলমানসকলে কোন চনত প্ৰথমবাৰ অসম আক্ৰমণ কৰিছিল ইয়াৰ উত্তৰটো হৈছে 1206 চনত 1979 চনত 10 ডিচেম্বৰত অসম আন্দোলনত মৃত্যুবৰণ কৰা প্ৰথমজন শ্বহীদ কোন আছিল ইয়াৰ উত্তৰটো হৈছে খৰ্গেশ্বৰ তালুকদাৰ চুতীয়া সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল ইয়াৰ উত্তৰটো হৈছে বীৰপাল অসমৰ উচ্চ ন্যায়ালয় ক'ত অৱস্থিত ইয়াৰ উত্তৰটো হৈছে গুৱাহাটী অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল ইয়াৰ উত্তৰটো হৈছে গোপীনাথ বৰদলৈ কেন্দ্ৰীয় মন্ত্ৰীসভাত মন্ত্ৰীত্ব লাভ কৰা প্ৰথম অসমীয়া মহিলাগৰাকী কোন ইয়াৰ উত্তৰটো হৈছে ৰেণুকা দেৱী বৰা আহোম সাম্ৰাজ্যৰ ৰাজধানী চৰাইদেউ কোন চনত স্থাপিত হৈছিল ইয়াৰ উত্তৰটো হৈছে 1253 চনত অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল ইয়াৰ উত্তৰটো হৈছে সৈয়দা আনোৱাৰা তাইমুৰ আহোম আৰু মোগলসকলৰ শেষ ৰণখন কোন চনত হৈছিল অসহযোগ আন্দোলন অসমত কোন চনত আৰম্ভ হৈছিল ইয়াৰ উত্তৰটো হৈছে 1920 চনত বন্ধু বান্ধৱীসকল আপোনালোকে এনে ধৰণৰ ভিডিঅ'সমূহ পোৱাৰ বাবে এই চেনেলটোৰ লগত জড়িত হৈ থাকিব চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ